खुलुमबाय स्टुडिअ आं राकेश रामसियारि बे समाव सिडली विधानसभा उफ्रा बिसायख'थिया जानो थांगासिनो दं आरो बे समावनो बे ओनसोलाव थामहिनबा सिडलीआव राजखान्थियारिनि बारहावा बे बारहावाया बारनो हमबाय आरो बे समावनो एजिपि इउपिपिएल आरो बिजेपिनि मोनसे गोनांथार सावरायलायनाय सालाखाथियाव जानायखौ नुनो मोनदों आरो बे हाबाफारियावनो बाहागो लादों आसामनि मन्त्रि बिथां अशोक सिंहाला आरो अशोक सिंहाला बाहागो लानानै गोबां गोनां बाथ्रा बुंनायखौ नुनो मोनदों। बे समाव बिथाङा बुंथिदों जे एजिपि इउपिपिएल आरो बिजेपिनि जे केन्डिडेट थामहिनबा बिजाथि बे बिजाथिखौ जेरैखि जाया देरहासार खालामनो थाखाय खामानि मावगोन होननानै बाथ्रा बुंथिदों बिथां अशोक सिंहाला। বিজেপি এজিপি ইউপিপিএল মিলি সিডলি সিটত মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয় কৰিব লাগে, তাৰ ওপৰত কেনেকৈ পন্থা হাতত ল'ব লাগে, কেনেকৈ আমি কাম কৰিব লাগিব আৰু সকলোৱে মিলিজুলি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আমাৰ প্ৰাৰ্থীক আমি বিপুল ভোটত জিকাম आरो गोबां मार्जिनजों भोट मोननानै एजिपि इउपिपिएल आरो बिजेपिनि बिजाथिया देरहासार जागोन होननानै बाथ्रा बुंथिदों बिथां अशोक सिंहाला। बे समाव बिथाङा बुंबावदों जे आसामनि गं बा उफ्रा बिसायख'थि बा विधानसभा बे विधानसभायाव उफ्रा बिसायख'थि जागोन, बेवहाय गासिबावबो एनडिएनि बिजाथिफोरा देरहासार जाजोबगोन होननानै बाथ्रा बुंथिदों बिथां अशोक सिंहाला। উপনিৰ্বাচনত ৫টা হৈ আছে, কেইটা সিটত আপোনাৰ মিত্ৰজোঁটে জয়লাভ কৰিব? ৫টাতে জয়লাভ কৰিব। आरो बेनि अनगायैबो बिथाङा बिटिसि बिसायख'थियाव बिजेपि आरो इउपिपिएलआ जथायै एलायन्स खालामनानै बिसायख'थि गेलेगोन ना गेलेया बे बाथ्राखौ खौरांगिरिया सोंनायाव बिथाङा फिननाय होदों जे बे समाव 2025 मायथाइया सौफैयाखै, बिसायख'थिनि थाखाय खालार फोसावाखै, अब्ला माबायदि बेनि सायाव बाथ्रा बुंगोन होननानै बिथाङा बुंथिदों। जेराव 2025 सौफैयोब्ला बै समाव सानगोन जे बिजेपि आरो इउपिपिएलआ जथायै बिसायख'थि गेलेगोन ना गेलेया बै समाव सानगोन, नाथाय बे समाव 2025 सौफैयाखै, बिसायख'थिनि थाखाय खालारानो फोसावाखै, अब्ला माबायदि बुंनो होननानै बाथ्रा बुंदों बिथां अशोक सिंहाला। आरो बे समाव बिथाङा गोनां बाथ्रा बुंदों जे इउपिपिएलनि बिजाथि बे बिजाथिखौ देरहालांनो थाखाय गोबां खामानि मावगोन होननानै बाथ्रा बुंदों। আলোচনা বেলেগ নাই, আলোচনা হ'ল আমি বিজেপি এজিপি ইউপিপিএল মিলি সিডলি সিটত মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয় কৰিব লাগে, তাৰ ওপৰত কেনেকৈ পন্থা হাতত ল'ব লাগে, কেনেকৈ আমি কাম কৰিব লাগিব আৰু সকলোৱে মিলিজুলি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আমাৰ প্ৰাৰ্থীক আমি বিপুল ভোটত জিকাম। কেণ্ডিডেটৰ নাম কেতিয়া ঘোষণা? কেণ্ডিডেটৰ নাম ঘোষণা কৰিবই, ইউপিপিএল দলে সময় অনুযায়ী ঘোষণা কৰিব। বিপিপিও যিহেতু তাতে প্ৰাৰ্থী আগবঢ়াব, গতিকে কিবা প্ৰত্যাহ্বান আহিব নেকি আপোনাৰ? মইতো নাভাবোঁ যে প্ৰত্যাহ্বান আছে, আৰু ইলেকশ্যনততো প্ৰত্যাহ্বান থাকিব, প্ৰত্যেকটো ইলেকশ্যনতে প্ৰত্যাহ্বান থাকে, যিকোনো ইলেকশ্যনে নহওক। প্ৰত্যাহ্বান নাথাকিলেতো ঘৰত বহি মানুহ ইলেকশ্যন জিকিব। আমাৰ কৰণীয় আমি কৰিব লাগিব, ৰাইজৰ ওচৰত যাব লাগিব, ভোট ভিক্ষা কৰিব লাগিব, আমি কৰা ভাল কামবোৰ ৰাইজক জনাব লাগিব আৰু নতুন কি কাম কৰিম তাৰ প্ৰতিশ্ৰুতি দিব লাগিব। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো কাম হৈছে তাৰ ফলাফল ৰাইজে আমাক আশীৰ্বাদ দিব। যিটো ভাল কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব হৈছে, এই কামৰ ফল ভোট বাকচত ইভিএমত আপোনালোকে চাবলৈ পাব। উপনিৰ্বাচনত ৫টা হৈ আছে, কেইটা সিটত আপোনাৰ মিত্ৰজোঁটে জয়লাভ কৰিব? ৫টাতে জয়লাভ কৰিব। উচ্চতম ন্যায়ালয়ে যিটো পিতৃবৰ্গ হিচাপে উচ্চতম ন্যায়ালয়ে এটা ৰায় দিলে, ৰায় দিয়াৰ পিছত আৰু তাৰ ওপৰত মন্তব্য দিয়াটো একো নাথাকে। উচ্চতম ন্যায়ালয়ে যেতিয়া সৰ্বোচ্চ ন্যায়ালয়ে যেতিয়া ৰায় এটা দিলে তাকতো আমি সকলোৱে সন্মান কৰোঁ। উচ্চতম ন্যায়ালয়ক আমি সকলোৱে সন্মান কৰোঁ, আৰু যিহেতু আচুক ধৰি বাকী চব দল সংগঠনে স্বাগতম জনাইছে, তাত ক'ব লগাটো একো নাই। কি কি আলোচনা? আলোচনাৰ মেইন বিন্দুটো উপনিৰ্বাচনহে, কেনেকৈ আমি কাম কৰিম, বুথ পৰ্যায়ত কেনেকৈ যাম, কোনজন মানুহ ক'ত যাব, একদম পুংখানুপুংখভাৱে গোটেই আলোচনাটো আমি আজি কৰিম। বিটিচিতে এই মিত্ৰজোঁট বহাল থাকিব না?
এতিয়ালৈতো ভাল আছে দাদা। BTC ইলেকশ্যনত এতিয়া BTC ইলেকশ্যন যেতিয়া আহিব তেতিয়া কেতিয়া BTC ইলেকশ্যন? 25ত যিটো হ'ব 25টো অহাই নাই, 24 চলি আছে এতিয়া। 25 আহিব ছাৰ নিজাববীয়াকৈ বিজেপি ইয়াত মানে এইবিলাক হাইপথেটিকেল প্ৰশ্ন, তাৰ উত্তৰনো কি দিম কওক। এতিয়ালৈ ইলেকশ্যন ডিক্লেয়াৰে হোৱা নাই, 25 অহা নাই। এই 25ৰ কথাটো মই মানে কেনেকৈ ক'ম? 25ত মই থাকিম নে নাথাকিম, আপুনি থাকিব নে নাথাকে, আজিতো কোৱাৰ কোনো প্ৰসংগ নাই। এইটো সোধক যে ইয়াত কি উদ্দেশ্য হ'ব, মুখ্যমন্ত্ৰী আহিব নে নাহিব, কেণ্ডিডেট কেতিয়া ডিক্লেয়াৰ হ'ব। চ' এই গোটেই প্ৰশ্নবোৰ প্ৰাসংগিক। কালি কি হ'ব তাৰ মানে কথাটো সোধক, এবছৰ পিছত কি হ'ব তাৰ কথাটো আজি কৈ কি লাভ আছে, নহয় জানো?